स्टुडिय'आव आं सन्दना इस्लारि 22 जानुवारि सानखौ फालिनो थाखाय साखाफारा उदालगुरि जिल्लानि सिङाव थानाय भेरगाव साब डिभिजननि फोथाराव बोसोरफ्रोमबो फालिबाय थानाय 22 जानुवारि सानखौ देग्लायबो फालिनो थाखाय साखाफारा जानानै दङ। देग्लायनि 22 जानुवारि सानखौ महामारी कर'ना भाइरासनि थाखाय फरायसा फरायसुलिफोरखौ लानानै फालिनाय जानाय नङा आरो स्काउट एन्ड गाइडफोरखौबो लाबोनाय जानाय नङा होननानै फोरमायदों। खालि सिपाही हान्जानि दैदेनगिरिफोरखौल' लानानै फालिनाय जागोन होननानै फोरमायथिदों खौरांगिरिनि सिगाङाव। আমাৰ প্ৰস্তুতি ঠিকেই চলি আছে, কিন্তু কোভিড সৃষ্ট পৰিস্থিতিৰ কাৰণে যিখিনি চৰকাৰৰ SOP বা নিৰ্দেশনা আহিছে সেই মৰ্মে এবাৰ আমাৰ অইন বছৰৰ নিচিনাকৈ স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী নাথাকিব। গতিকে অসম পুলিচৰ এটা কণ্টিনজেণ্ট থাকিব, তেওঁলোকেই পেৰেডত অংশগ্ৰহণ কৰিব আৰু ইতিমধ্যে আমাৰ প্ৰেক্টিচ চলি আছে পৰহিৰ পৰা আৰু এইখিনি আমি 24 তাৰিখলৈকে আমাৰ অবিৰাম প্ৰস্তুতি চলি থাকিব। সামগ্ৰিক পৰিস্থিতি খুবেই সন্তোষজনক। এতিয়ালৈকে কোনো ধৰণৰ তেনেকুৱা আশংকা আমাৰ নাই। তথাপিও আমি যিখিনি নিৰাপত্তাজনিত যিখিনি আমি কৰিব লাগে সেইখিনি কৰা হৈছে। ফিল্ড ছিকিউৰিটিৰ কাৰণে ইতিমধ্যে আমাৰ ইয়াতে মানুহ মোতায়েন কৰা হৈছে। প্লাছ 26 জানুৱাৰীৰ দিনা যেতিয়া ইয়াতে পতাকা উত্তোলন হ'ব সেইখিনি আমি যিখিনি ছিকিউৰিটি মেজাৰ্ছ ল'ব লাগে সেইখিনিৰ কাৰণে ইতিমধ্যে আমাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। আন বছৰৰ দৰে যিখিনি 15 আগষ্ট হওক বা 26 জানুৱাৰী ৰাইজৰ অংশগ্ৰহণ কেনেকুৱা এইবাৰ সম্পূৰ্ণভাৱে তেখেতসকলক নিলগত ৰাখিব? নাই, যিখিনি প্ৰট'কল মতে যিখিনি মানুহ থাকিব পাৰিব তেওঁলোক অবভিয়াছলি আহিব পাৰিব। কিছুমান নিমন্ত্ৰিত অতিথি থাকিব, কিন্তু SOP মতে হ'ব সকলো। থেংক ইউ।